হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালে আছে। যিহেতু মই আজি এটা ফেচবুকৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আপোনালোকক। যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰি ল'ব পাৰিব। এইটো আপোনালোকক মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। আপোনালোকে যদি কৰিব পাৰে তেতিয়াহ'লে কৰি ল'ব পাৰিব। যিহেতু এটা মেটা ভেৰিফাই বুলি আছে, আপোনালোকে কৰিব পাৰিব। সেইটো মই কৰিছোঁ, আপোনালোকক মই দেখাই আছোঁ ৰ'বা। আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। 699 আপোনালোকে পে' কৰিব লাগিব। যিহেতু মেটা ভেৰিফাইটো কি হয় আপোনালোকক মই বুজাই আছোঁ। আপোনালোকে প্ৰথমতে চাই লোৱা কেনেকৈ কৰিব লাগে। বস্তুটো মই দেখাই আছোঁ আপোনালোকক। ছেটিঙত যাই পেলাই আপোনালোকে চাই থাকক ভিডিঅ'টো। যদি কৰিব বিচাৰে আপোনালোকে এনেকৈ ফেচবুকটো অন কৰি ল'ব। অন কৰাৰ পাছত ইয়াতে যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। মই যেনেকৈ এতিয়া ৰাকেশ ভাই দেখুৱাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত ইপিনে 3 ডট আছে, এইটো 3 ডটত ক্লিক কৰিব। 3 ডট ক্লিক কৰাৰ পিছত ইয়াতে আছে ফ্ল' ছেটিং, একাউণ্ট ষ্টেটাছ, আৰ্ভিংছ, ভিউ এছ লগ, প্ৰফাইল, এক্টিভিটি লগ। ইয়াতে আছে চাৰ্চৰ কাষত মেটা ভেৰিফাই বুলি লিখা আছে, তাতে ক্লিক কৰিব। মই আজি কৰিছোঁ সেইটো ইয়াতে মই কৰি থৈ দিয়া আছে। মই কৰি থৈ দিয়াৰ কাৰণে এনেকুৱা দেখাইছে 48 হৰ্চৰ পৰা 48 ঘণ্টা পাছতহে মোৰ এইটো পূৰা ভেৰিফাই হ'ব। এতিয়া ভেৰিফাই পেণ্ডিং বুলি দেখাই আছে। এতিয়া পেণ্ডিং দেখাইছে মোৰ। এতিয়া আপোনালোকৰ তাতে এনেকুৱা দেখাব প্ৰথমতে আপোনালোকৰ তাত। এইটো মই ভেৰিফাই পেণ্ডিং হৈ আছে। এতিয়া আপোনালোকে দেখাই দিম বাৰু মই। আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে। আপুনি আৰু ইয়াতে মই দুটা কৰা আছে ইয়াতে ইনষ্টাগ্ৰাম লগতে মিক্স কৰি পেলাই কিবা কৰা আছে। ইনষ্টাগ্ৰাম পেকটোকো মই ভেৰিফাই কৰি দিছোঁ। এইটো 699 পে' কৰিব লাগিব আপোনালোকে। এতিয়া ভেৰিফাই হৈ যাব আপোনালোকৰ। আজি 1 ডে হৈ গ'লে, আজিলৈকে হোৱা নাই। 48 ঘণ্টা হৈ গৈছে। যিহেতু কালিকৈহে দেখা যাব আৰু কি হয় আপোনালোকে। তাৰপাছত তাৰ কাৰণে ঘৰত থাকি আমনি লাগি গ'লে। সেইটো কাৰণে আমি এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু ফটো উঠিবৰ কাৰণে। আমি আহিছোঁ আজি 3-4জনমান আহিছোঁ, 5জনমান আমাৰ ধনদা আছে, এইপিনে ৰজনী দা, এজনে প্ৰকাশ, চবেই আছে আৰু কি কবি আৰু বন্ধুসকল। হোৱা নাই আৰু সেইটো কাৰণে গুচি আহিলোঁ আৰু যিহেতু সন্ধিয়া অকণমান ঘূৰিব লাগে আৰু এইটো ভাবিছোঁ আৰু যোৱাকালি নহ'লে আৰু আকৌ আজি এদিন হৈ গ'ল। এইটো হ'ব বুলি ভাবিছোঁ আৰু যদি কালি নহয় তেতিয়া ৰিটাৰ্ণ কৰিব লাগিব ন। 2 দিন হৈ গ'লে 48 হৰ্চ হৈ গ'লে। যিহেতু বস্তুটো হোৱাই নাই আজিলৈকে, ভেৰিফাই হোৱা নাই মোৰ। যিহেতু দেখুৱাইছিলে এনেকুৱা 48 ঘণ্টাৰ পিছত পইচাটো ৰিফাণ্ড কৰিম বুলি কৈছিলে তাৰপিছত এতিয়া কি হয় আৰু তাতে মই চাইছিলোঁ প্লে' ষ্ট'ৰত যাই পেলাই ছাবস্ক্ৰাইব বাটনত চাইছিলোঁ। তাৰপিছতে তাত ওলালে জুলাই 22 তাৰিখে ৰিটাৰ্ণ কৰি দিব আৰু। এতিয়া ল'ম বুলি ভাবিছিলোঁ, আকৌ এতিয়া ট্ৰাই কৰিব লাগিব। বল্টক ল'ম বুলি ভাবিছিলোঁ। বল্টক বুজি পাইছে মেটা ভেৰিফাই হয় এইটো ফেচবুকৰ ডাইৰেক্ট ছাপৰ্ট আছে এইখনৰ ফেচবুকৰ ফালৰ পৰা ডাইৰেক্ট ছাপৰ্ট কৰিলে হয় ল'ম বুলি ভাবিছিলোঁ। এতিয়া কি হৈ গ'লে কি কবি এতিয়া পইচাটো কেতিয়া ঘূৰাই আৰু বেয়াই লাগি গ'লে আৰু ন। কি কবি আপোনালোকে যদি ল'ব বিচাৰে পাৰিব। চবৰ তাতে একে নহয়, প্ৰব্লেমটো হৈ থাকে এনেকুৱা। আৰু এতিয়া মই পইচাটো ৰিটাৰ্ণ কৰি দিব মোক তাৰপিছত আকৌ এবাৰ মই ট্ৰাই কৰি চাম। তেওঁলোকে যদি হয় আপোনালোকক মই দেখাই দিম বাৰু কেনেকুৱা হয় বস্তুটো। এইটো এতিয়া কি কৰিম আৰু ন। এইটো আজি 2 দিন হৈ গ'লেগৈ, থাকিব লাগিব। আপোনালোকক যদি লাগিব তেতিয়াহ'লে কৰি চাবি আৰু ন। মইতো দেখাই দিলোঁ ছেটিংটো কেনেকুৱা হয়। এতিয়া নেক্সট টাইমত লগ পাই আছোঁ আপোনাক।